Hello everyone, মই অঞ্জলি দাস আপোনালোক সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি মই আহিছো গুৱাহাটীৰ লখৰাত অৱস্থিত তিৰুপতি বালাজী মন্দিৰ দৰ্শন কৰিবলৈ। আৰু এই মন্দিৰ দৰ্শন কৰাৰ সময় হৈছে ৰাতিপুৱা 1:30 বজাৰ পৰা দুপৰীয়া 1 বজালৈ আৰু আবেলি 3:30 বজাৰ পৰা ৰাতি 8 বজালৈ। আপোনালোকক মই ভিতৰ ভাগৰ পৰিৱেশটো দেখাব নোৱাৰিম কাৰণ তাত ভিডিঅ' আৰু ফটোগ্ৰাফি এলাউ নাই। এই মন্দিৰৰ সৌন্দৰ্যতা আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাই সকলোকে মুগ্ধ কৰি তোলে। এই মন্দিৰৰ প্ৰধান দেৱতা হ'ল ভগৱান বিষ্ণু আৰু ইয়াত বিষ্ণুক ভেংকটেশ্বৰ বা বালাজী নামেৰে সম্বোধন আৰু পূজা কৰা হয়। আৰু এইফালে মন্দিৰৰ চৌহদতে দৰ্শনাৰ্থীসকলৰ বাবে বহিব পৰাকৈ ধুনীয়াকৈ এখন সৰু সুৰাকৈ পাৰ্ক চিষ্টেমত বনাই দিছে। চাৰিওফালে পৰিৱেশটো মোৰ বহুত বেছি ভাল লাগিছে। মোৰ এনেকুৱা লাগিছে যেন মই সাউথত আহি গ'লো নেকি, কাৰণ এনেকুৱা মন্দিৰ বেছিভাগ সাউথৰ ফিল্মত দেখা পোৱা যায়। আৰু চাৰিওফালটো ইমান ধুনীয়াকৈ সজাইছে, দেখি ভাল লাগি গ'ল। সকলোৱে আহি দূৰ দূৰণিৰ পৰা ইয়াত মন্দিৰ দৰ্শন কৰিছে আৰু ইয়াত অকমান টাইম বহিছে। ময়ো বহিছো বাৰু। আৰু ইয়াৰ পৰা প্ৰসাদ লোৱা হয়। তেলেগু ভাষাত তিৰুপতিৰ অৰ্থ হৈছে তিৰুৰ অৰ্থ হৈছে শ্ৰী লক্ষ্মী আৰু পতিৰ অৰ্থ হৈছে স্বামী অৰ্থাৎ লক্ষ্মীৰ পতি বিষ্ণু। এইটো হৈছে গণেশ মন্দিৰ, অৰ্থাৎ এই মন্দিৰত ভেংকটেশ্বৰৰ মূৰ্তি অৰ্থাৎ বিষ্ণু, ভেংকটেশ্বৰৰ সহধৰ্মিনী পদ্মাৱতীৰ মূৰ্তি, মা দুৰ্গা আৰু গণেশৰ মূৰ্তি আছে। আৰু এইফালে মন্দিৰৰ চাৰিওফালে কৃষ্ণচূড়াবোৰ ইমান ধুনীয়াকৈ ফুলি আছে। আপোনালোকক মই মন্দিৰৰ ভিতৰ অংশ দেখুৱাব নোৱাৰিলোঁ কাৰণ তাত এলাউ নাই। মন্দিৰৰ ভিতৰত আছে পদুমৰ ওপৰত 2 মিটাৰ ওখ বিষ্ণুৰ ক'লা শিলৰ মূৰ্তি। চতুৰ্ভুজ এই মূৰ্তিৰ পিছফালৰ 2 হাতত শংখ আৰু চক্ৰ, সন্মুখৰ এহাত অভয় মুদ্ৰাৰ ভংগিত আৰু আনখন হাত কঁকালত অৱস্থান কৰা। আৰু এইফালে পোৱালিটো আৰু পোৱালিটোৰ দেউতাকে ইমান ধুনীয়াকৈ খেলি আছে। সঁচাকৈ আহি বহুত বেছি ভাল লাগিলে। আপোনালোকেও আহিব। সঁচাকৈ বহুত সুন্দৰ পৰিৱেশ। আপোনালোকে আহি ভাল পাব। ইয়াত দৰ্শনো কৰা হ'ব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাই বাই।